ফটিক দা ক'ত যা আজি তই শনি লগাটো আৰু মাতলিয়ে পিছৰ পৰা চহৰলৈ যাওঁ ৰ ইণ্টাৰভিউ এটা আছে দি আহোঁ হল আৰু কিমান ইণ্টাৰভিউ দা হাফ চেঞ্চুৰীটো হ'লে এইবাৰ ফুল চেঞ্চুৰী হ'বা বাকী ঠাট্টা কৰবা আহিছা যা যা যি কি নহওক এইবাৰো শুভেচ্ছা থাকিল আচ্ছা ভাৰতৰ জাতি পিতা বুলি কাক কোৱা হয় মহাত্মা গান্ধী ভেৰি গুড নাগাচাকি আৰু হিৰোচিমা চহৰ দুখন ক'ত অৱস্থিত জাপানত ভেৰি গুড ভাৰতবৰ্ষ কেতিয়া স্বাধীনতা লাভ কৰিছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল আৰু 1948 চনত স্বাধীনতা লাভ কৰে তুমি জানা বহুখিনি তুমি মংগল গ্ৰহত পানী থকাটো বিশ্বাস কৰা নে হয় বিজ্ঞানীসকলেও তাকে ভাবিছে কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে অ'কে তুমি যাব পাৰা এতিয়া থেংক ইউ থেংক ইউ সাদা কিয়া হাই আপনার প্রবলেম হাফ প্যান্ট পিন্ধি ইণ্টাৰভিউ দিব আহিছে আপনার প্রবলেম মাতছি আপোনাক মাতছি স্যার আপনি হয় নাকি হোৱাই নাই এতিয়াও উফ ভগৱান ইণ্টাৰভিউ দিছে ই কিবা জানবা পাৰে ইয়াত তাৰ পৰাই সুধি কিনে এইবাৰ ইণ্টাৰভিউটো পাছ কৰিব ভাইটি ৰ'বাচোন তোমাৰ আজি ইণ্টাৰভিউ কেনে হৈছে ভাল হৈছে গোটেইকেইটা প্ৰশ্নৰে মই শুদ্ধ উত্তৰ দিছোঁ ই জানব ৰ আহাচোন আহা তাতে বহু বলক পিছে তুমি এইটো বেগ কিয় লৈছ মোৰ বেগ নাই কাৰণে মই তিৰি বেগটো লৈ আহিছোঁ তিৰি বেগটো লৈছ পিছে তুমি মোক উত্তৰকেইটা ক'বা নেকি অলপ সহায় হ'ব দিয়াচোন নিশ্চয় উত্তৰটো কি আছিল প্ৰথমটো আছিল মহাত্মা গান্ধী মহাত্মা গান্ধী সেই অলপ লাহে লাহে শুনিব পাৰে ভিতৰত পাই দ্বিতীয়টো আছিল জাপান দ্বিতীয়টো জাপান আৰু তৃতীয়টো হ'ল ধন্যবাদ দেই Welcome. ভাইটি তোমাৰ তিৰিৰ বেগটো লৈ যা বেগটো লৈ যোৱা ৰ'বা নহ'লে তিৰি মাৰিব নাই বাচন দিব লাগে কি যি হ'ব তিৰিৰ বেগটো লৈ আহে মোক মাত লাগলে ইণ্টাৰভিউটো দিওঁ ৰ আপোনাৰ নাম মহাত্মা গান্ধী আপোনাৰ ঘৰ ক'ত জাপানত কি আপোনাৰ জন্ম কেতিয়া হৈছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলি আছিল কিন্তু 1947 চনত সফলতা লাভ কৰে তুমি পাগল নেকি হয় সকলেও তাকে ভাবে কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে তই কি মোৰ লগত ফাল্টু কৰিব আহিছ নেকি গেট আউট ফাল্টু কৰা নাই মই তোক যাবা কৈছো নে মই ছাৰ মোৰ ৰিজাল্টটো তই এতিয়াও জানা ইয়াৰ পৰাই তই এতিয়াও জানা ইয়াৰ পৰাই